Are you people ready? ৰেডি হৈ থাকক আজি দেখাই আছো দেখিছে জয় ৰ'ব 1 মিনিট ৰৈ দিয়ক ভিডিঅ'টো চোৱাৰ আগত আমাৰ লগত চিনাকি হৈ লওক কাৰণ এইটো আমাৰ নতুন চেনেল হয় যিহেতু ফাৰ্ষ্ট ব্লগ হয় সেইটো কাৰণে আমাৰ ইন্ট্ৰডাকশ্যনটো আমি কৈ দিছোঁ তাৰপিছত আপোনালোকে ভিডিঅ'টো চাব 1 মিনিট ৰৈ দিয়ক হেল্ল' গাইজ কি খবৰ আইছ মোৰ নাম হৈছে পুলক বৰগোহাঁই আৰু মোৰ নাম হৈছে নাইনু বৰগোহাঁই আৰু আপোনালোক সকলোকে আমাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ যিহেতু আমাৰ চেনেলটো নতুন হয় এতিয়ালৈকে নাম দিয়া নাই চেনেলটো খোলাও নাই আৰু ফাৰ্ষ্ট ব্লগ কৰিছোঁ এক্সপিৰিয়েঞ্চ নাই কিবা ভুল হ'লে ক্ষমা কৰি দিব আৰু তাৰ আগতে আমাৰ ইন্ট্ৰডাকশ্যনটো দি দিছোঁ আমাৰ ঘৰ হৈছে লখিমপুৰ ডিষ্ট্ৰিক্টৰ ঢকুৱাখানাত আমি কালি আহিলোঁ ঘৰৰ পৰা এতিয়া গুৱাহাটীত আছোঁ আজি 13 তাৰিখ আজি খানাপুৰা গ্ৰীণউড ৰিজৰ্টত ইণ্ডিয়ান ডাৰ্ট ফেষ্টিভেল আছে আৰু সেইটো আজি হৈছে ফাৰ্ষ্ট এডিশ্যন হয় হা আৰু যিহেতু আমাৰ চেনেলটো নতুন হয় নতুন ব্লগ ফাৰ্ষ্ট ব্লগ হয় সেইটো কাৰণে আজি ধামাকা হ'বলৈ গৈছে আৰু বিশেষকৈ ধামাকা মানে কি আজি মানে তাত নিউক্লিয়াৰ আহিব নিউক্লিয়াৰ ডিজেটো জানে 7টা আৰু 5টা 6টা 7টামান ডিজে আহিব কিন্তু তাৰ ভিতৰত বেছি স্পেচিয়েল হৈছে নিউক্লিয়াৰ আমিতো আহিছোঁ নিউক্লিয়াৰ কাৰণে আৰু আপোনালোকক ধামাকা এটা ব্লগ দিবলৈ কাৰণে আহিছোঁ গতিকে আমাৰ ভিডিঅ'টো চাই থাকিব আৰু মৰম কৰিব আশীৰ্বাদ কৰিব ছাপোৰ্ট কৰিব আৰু আপোনালোককো ভাল ভিডিঅ' দি যাম আৰু এতিয়া আমাৰ লগত যাব ডলি মিকু আৰু মই আছোঁ তাই ওলাই আছে আমাৰ লগত যাব ডলি ইয়াৰ পৰা আমি এতিয়া যাব লৈছোঁ এতিয়া সময় হৈছে আমাৰ 7টামান বাজিছে কিন্তু প্ৰগ্ৰেমটো আপোনাৰ আছিলে 3টামান বজাতে আছিলে আৰু এনেওতো দেৰি হয়ে আৰু বিশেষকৈ আমি নিউক্লিয়াৰকে চাবলৈ যাম আৰু বেলেগ ডিজেটো তেনেকৈ নাচাওঁ নিউক্লিয়াৰটো ধামাকা দিব আজি নিউক্লিয়াৰ বিস্ফোৰণ ঘটিব চ' গতিকে আমি এতিয়া নিউক্লিয়াৰ চাবলৈ যাওঁ 7টা বাজিছে এতিয়া চ' আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে চাব আমি এতিয়া যাওঁ ওলালোঁ আৰু তাইও ওলাই হ'লেই চাগে চ' আমাৰ একেবাৰে তাতে লগ পাই আছোঁ ঠিক আছে ਜੇ ਤੂੰ ਵਰਸਾਚੀਆਂ ਪਸੰਦ ਕਰਦੀ ਸਾਨੂੰ ਨੇੜੇ ਲਾ ਲਾ ਅਸੀਂ ਗੁੱਚੀ ਸੱਟਿਆਂ ਦਿਲ ਦੇ ਆ ਮੌਮੇ ਆਦਤਾਂ ਨੇ ਕੱਪੀਆਂ ਥੋੜੇ ਜਿਹਾ ਰੂੜ ਥੋੜੇ ਆਰੂ ਘੰਟਿਆਂ ਦਿਲ ਦੇ ਆ ਮੌਮੇ ਆਦਤਾਂ ਨੇ ਕੱਪੀਆਂ ਥੋੜੇ ਜਿਹਾ ਰੂੜ ਥੋੜੇ ਆਰੂ চ' গাইজ আমি এতিয়া আহি পিনি লোকেশ্যনত পালোঁহি লোকেশ্যনৰ পাছত এতিয়া আমি টিকেট কাউণ্টাৰত যাব লাগিব যিহেতু আমি অনলাইন কৰা হৈছিলে অনলাইন কৰাবিলাকক মানে আপোনাৰ স্কেনাৰটো দেখাই পিনি এটা টিকেট লগাই দিয়া হয় এই টিকেটটো লগাই দিয়াৰ পিছতে আমি এতিয়া ভিতৰত এণ্ট্ৰি কৰিম ওকে আমি আহি এতিয়া গ্ৰীণউড ৰিজৰ্টৰ পালোঁহি টিকেট কাটিলোঁ টিকেটৰ আপোনাৰ মানে হাতত এটা ব্ৰেচলেট লগাই দিয়ে সেইটো লগাই দিলে আৰু তাৰপিছত এতিয়া আমি ভিতৰত এণ্ট্ৰি কৰিম আমি এইডোখৰ পাইছোঁহি এতিয়া ৰেডি এইবিলাক টিকেট দেখিছে নাই হাতৰ এইটো টিকেট সেইটো দেখাই দিয়া অ'কে এতিয়া আমি ভিতৰত এণ্ট্ৰি কৰিম আৰু তাৰপিছত দেখাই আছোঁ ভিতৰৰ পৰিৱেশ কি হয় আহক আমাৰ লগত আহি থাকক অ'কে এতিয়া আমি ভিতৰত এণ্ট্ৰি কৰিলোঁ ভিতৰত এণ্ট্ৰি কৰাৰ পিছত এতিয়া ভিতৰৰ পৰিৱেশটো দেখাই আছোঁ আপোনাক কেনেকুৱা সিহঁতি এইডোখৰতে ৰৈ আছে ব'লক আমি ভিতৰত যাওঁ ইণ্ডিয়ান আৰ্ট ফেষ্টিভেলটো আপোনাৰ মটৰ স্পৰ্টো হয় আৰু মিউজিকো হয় মানে দুটা হয় এতিয়া মটৰ স্পৰ্টটো হৈ গ'ল কেইদিনমানৰ আগত চ' গাইজ আমি ভিতৰত সোমায়ে দেখিলোঁ যে ডিজে জেমছে এতিয়া পাৰফৰ্ম কৰি আছে তাৰ পাছতে নেক্সট নিউক্লিয়াৰ আহিব আৰু আমি বিশেষকৈ নিউক্লিয়াৰ কাৰণে এক্সাইটেড হৈ আছোঁ চ' আপোনালোকে চাই থাকক ভিডিঅ'টো আপোনালোকক দেখাই আছোঁ আজি নিউক্লিয়াৰ পাৰফৰ্মটো কেনেকুৱা হয় ডিজে জেমছতো চাওক অলপ নিউক্লিয়াৰটো দেখাই আছোঁ চাই থাকক
do you feel right now? আজি হৈছে ইণ্ডিয়ান ডাৰ্ট ফেষ্টৰ ফাৰ্ষ্ট এডিশ্যন আৰু আমাৰ ইউটিউব চেনেলটো ফাৰ্ষ্ট ব্লগ হয়, গতিকে তেনেহ'লে কি হ'ব বাৰু কওকচোন আপোনালোকে। তেনেহ'লে হ'ব আজি ধামাকা জুই। আপোনালোকো ৰেডি হওক আজি নিউক্লিয়াৰ বিস্ফোৰণ কৰিবলৈ। আজি বিস্ফোৰণ কৰিব লাগিব। গাইজ এতিয়া ডিজে জেমছে পাৰফৰ্ম কৰি আছে, নেক্সট নিউক্লিয়াৰ পাৰফৰ্ম কৰিব আৰু আপোনালোকে নিউক্লিয়াৰ পাৰফৰ্মৰ কাৰণে ৰেডি হৈ থাকক। এতিয়া অলপ টাইমৰ কাৰণে ডিজে জেমছৰ পাৰফৰ্ম চাই লওক। গাইজ এতিয়া নিউক্লিয়াৰ পাৰফৰ্ম কৰিব আৰু আপোনালোকে ৰেডি হৈ থাকক। গাইজ এতিয়া নিউক্লিয়াৰ এণ্ট্ৰি কৰিছে, সকলো এক্সাইটেড হৈ আছে আৰু আপোনালোকো এক্সাইটেড হৈ থাকক। গাইজ এতিয়া নিউক্লিয়াৰ পাৰফৰ্ম কৰি আছে আৰু আপোনালোকে চাওক নিউক্লিয়াৰ পাৰফৰ্ম কেনেকুৱা হৈছে, কেনেকুৱা ধামাকা কৰি আছে, আপোনালোকে চাই থাকক। গাইজ আপোনালোকে মানুহ দেখিছে নাই কিমান ফালিব নোৱাৰা হৈছে, কাৰণ নৰ্থ ইষ্টৰ ভিতৰত এইটোৱে হৈছে ফাৰ্ষ্ট টাইম ইমান এটা ডাঙৰ ডিজে শ্ব' হৈছে আৰু বিশেষকৈ পাৰ্চনেলি মোৰ বহুতে বেছি ভাল লাগিছে আৰু এনেকুৱা অনুভৱ হৈছে যে মই গুৱাহাটীত নহয় ফৰেইন কাণ্ট্ৰিত যেন আছোঁ, এনেকুৱা এটা অনুভৱ হৈছে। গাইজ এইখিনিতে এটা কথা কৈ দিওঁ, ইয়াততো সকলো এক্সাইটেড হৈ আছে, সেইটো কাৰণে মানুহে অলপ বেছিকৈ চিঞৰিছে, চিঞৰটো অলপ বেছি হৈছে আৰু বিশেষকৈ ময়ো অলপ চিঞৰিছিলোঁ। সেইটো কাৰণে মানে যিহেতু মই মোবাইল লৈ আছিলোঁ, মোৰ আগতে এক্সপিৰিয়েঞ্চ নাই কিমান চিঞৰিব লাগিছিলে আৰু সেইটো কাৰণে অলপ মানে ভিডিঅ'টো অলপ চিঞৰটো অলপ বেছি হৈছে, মোৰ ভইচটো অলপ বেছি হৈছে, সেইটো আপোনালোকে ইগন'ৰ কৰক, ইমান বেয়া নাপাব। আৰু ইয়াত মানে বহুত টাইপৰ এটা ডিজে হৈছে, আপোনালোকে মানে ডিজে ৰিমিক্স মানে বহুত টাইপৰ হৈছে মানে। আৰু এতিয়া বাবা ৰামদেৱ ওলাব, চাওক বাবা ৰামদেৱ, পতঞ্জলি বাবা ৰামদেৱো ওলাইছে, কেনেকুৱা এটা টাইপৰ মানে ডিজে ৰিমিক্স কৰিছে, বহুত ভাল লাগিছে। নিউক্লিয়াৰ হৈছেকৈ বহুত ডাঙৰ ডিজে আৰু ভাল লাগিলে নিউক্লিয়াৰ প্ৰগ্ৰেমটো চাই। গাইজ এতিয়া বাবা ৰামদেৱ ওলাইছে, বাবা ৰামদেৱক কেনেকুৱা বনাই দিছে চাওক, সঁচাকৈ মানে বহুত বেছি ভাল লাগিছে, বহুত বেছি ভাল লাগিছে।
গাইজ আমি এতিয়া একেবাৰে আগত যাম, ষ্টেজৰ ওচৰত যাম, আপোনালোকক দেখাব ট্ৰাই কৰিম টেকনিকেলি কেনেকৈ কি কৰে। তাত অডিয়েঞ্চক যাব নিদিয়ে, হ'লেও দাদা এজনৰ কাৰণে সম্ভৱ হৈছে। চ' আপোনালোকক দেখাই আছোঁ তাত টেকনিকেলি কেনেকৈ কি কৰে। চ' চাই থাকক ভিডিঅ'টো। গাইজ ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ বুলি ভাবিছোঁ। এতিয়া একেবাৰে ষ্টেজৰ ওচৰত গৈ আগত গৈ কেনেকৈ টেকনিকেলি কি কৰে তাকে দেখাই পিনি ভিডিঅ'টো সমাপ্ত কৰোঁ বুলি ভাবিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। গাইজ এতিয়া আমি আহি ষ্টেজৰ একেবাৰে ফ্ৰণ্টত পালোহি আৰু এইটো ছাইডে অডিয়েঞ্চ আছে আৰু ইয়াত আপোনালোকক টেকনিকেলি কেনেকৈ কি কাম কৰে তাকে দেখাই ভিডিঅ'টো সমাপ্ত কৰোঁ বুলি ভাবিছোঁ। আৰু আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব। গাইজ আপোনালোকে ভিডিঅ'ত যে দেখিছিলে এনেকুৱা ধৰণে কাগজবোৰ উৰি যোৱা, আৰু সেইটো এই মেচিনটোৰ দ্বাৰা কৰা হয়। আৰু আপোনালোকে দেখিছে ইয়াত কাগজৰ সৰু সৰু টুকুৰা। আৰু এইফালে আপোনালোকে যে কিছুমান শ্ব'বিলাকত দেখে ইলেক্ট্ৰিকেল স্মক আৰু জুই ওলোৱা, সেইটো ইয়াৰ পৰা ওলোৱা হয়। আৰু এইফালে এইটো চাউণ্ড ছিষ্টেমৰ হয়, মই বৰ বিশেষ নাজানো। আৰু আপোনালোকে যে ভিডিঅ'ত দেখিছিলে স্কাইছত ফুটিছিল, আৰু সেইটো এই ওপৰৰ পৰা ফুটোৱা হৈছিল। আৰু এইফালে আছে বুকু কপাই দিয়া ডাঙৰ ডাঙৰ বক্সকেইটা। আৰু এইফালে যে অকণমানকৈ যে আপোনালোকে মূৰটো দেখিছে, তেখেতে হৈছে DJ নিউক্লিয়াৰ। তেখেতে তাৰ পৰাই আমাক আজি ইমান সুন্দৰ সুন্দৰ টেকন' উপহাৰ দিলে, সঁচাকৈ বহুতেই বেছি ভাল লাগিলে। আৰু এই শ্ব'টো বহুত ছিষ্টেমেটিক কৰা হৈছে। সঁচাকৈ আজি বহুত ভাল লাগিলে, বহুত বেছি ভাল লাগিলে। মোৰ মাতে ভাগি গ'ল, চাওক আপোনালোকে মাতে ভাগি গ'ল। আপোনালোকৰ কাৰণে কিমানখিনি বস্তু কৰিছোঁ চাওক, ময়ো এনজয় কৰিছোঁ, আপোনালোককো এনজয় কৰিবলৈ চেষ্টা কৰাইছোঁ। কিন্তু আজি এতিয়া শেষ হ'লে নিউক্লিয়াৰ প্ৰগ্ৰেম শেষ হ'ল, আৰু বেলেগৰ প্ৰগ্ৰেম আছে যদি নাজানো। আৰু আমি অলপ টাইম থাকিম, তাৰপিছত যামগৈ। আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ বুলি ভাবিছোঁ, ইয়াতে সমাপ্ত কৰোঁ। আৰু এনেকুৱা নেক্সট প্ৰগ্ৰেম আহি আছে, বহুত প্ৰগ্ৰেম আহি আছে। আপোনাৰ 19-20 তাৰিখে আহি আছে গুৱাহাটীতে প্ৰগ্ৰেম আছে, তাৰপিছত 25 তাৰিখে মাজুলীত আছে। আৰু এনেকুৱা প্ৰগ্ৰেম দেখাই থাকিম আপোনালোকক। এতিয়া নতুন ভিডিঅ', এতিয়া নতুন চেনেল হয়, নতুন ভিডিঅ', এইটো ফাৰ্ষ্ট ভিডিঅ' দিছোঁহে, এইটো ফাৰ্ষ্ট ব্লগ। আপোনালোকে ছাপোৰ্ট কৰি থাকিব, আমি দি যাম, ধামাকা কৰিম, ধামাকা মানে আপোনালোকে ছাপোৰ্ট কৰিব, খালি ছাবস্ক্ৰাইব কৰিব নতুন চেনেলটো। তেতিয়াহে আমি অলপ আমিও ভাল হ'ব, ভিডিঅ'টো দিবলৈ আমাৰ অলপ ভাল লাগিব। আপোনালোকে ছাপোৰ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব, চব কৰিব। এই দাদাই আজি বহুতখিনি হেল্প কৰি দিলা। দাদাৰ কাৰণে আজি ইয়াত আহি পালোহি, আগত পালোহি। বহুত বাউন্সাৰ আছে, ছাবস্ক্ৰাইব কৰিব দাদা আৰু এই দাদা কাৰণে চব হৈছে। তুমি চিনি পোৱা নাই চাগে, চিনি পাবা। তুমি বাদিছত যাবা, চিনি পাবা। বাদিছত কিমান ভিডিঅ' ই বনাই, আৰু অমল আছে বাৰু, অমল আৰু ই বনাই। বাদিছৰ ভিডিঅ' আপোনালোকে কৰে নেকি? ই আছে চোন, কেমেৰামেনৰ এপিছডটো ইয়ে আছে চোন, মেইন কেমেৰামেন শিকাই চোন। আচ্ছা তাতে যেতিয়া চিনি পালো মইতো ভাল লাগিলে। এই বাদিছ ইউটিউব চেনেল যে ডাঙৰ ইউটিউব চেনেল হয়, আৰু তেওঁলোকৰ ভিডিঅ' কাম তেওঁলোকে কয়। এতিয়া ভিডিঅ' এটাতো কৰিছে, এতিয়া কেমেৰা কৰে, ভাল লাগিছে। আৰু এজন আছে, তেওঁ আছে, দুইজনে কৰি থাকে। ভাল লাগিলে লগ পাই পিনি, বহুত ভাল লাগিলে। ছাবস্ক্ৰাইব কৰি দিব দেই, লাইক আৰু মোকো ভাল পাব দেই, আৰু প্লিজ চুচু মাৰিব। ঠিক আছে, আজি ভিডিঅ'টো ইয়াৰ পৰাই সমাপ্ত কৰিছোঁ। বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম। বাই বাই।